हेलो बंधुসকল আপোনালোকে জানেনে যে পানী গৰম কৰিলেনো কি হ'ব আৰে মেৰি ভাইও और उनकी बहनों ইয়াত ইমান ভাবিব লগানো কি আছে পানী গৰম কৰিলে পানী গৰম হ'ব আৰু তাৰ পিছত সেই পানী ভাব হৈ আকাশলৈ উৰি যাব अच्छा हमको सिखा रिया है কিন্তু বন্ধুসকল যদি আমি নরমাল পানীৰ ঠাইত সাগৰৰ পানী দিও तब क्या होएगा মানে আমি সকলোৱেটো জানোৱে যে সাগৰৰ পানী লুনিয়া মানে তাত নিমখ আছে এতিয়া প্ৰশ্নটো হ'ল যদি আমি সাগৰৰ পানী গৰম কৰোঁ তাত কিমান নিমখ পাম নৰ্মেল নিমখ আৰু সাগৰৰ নিমখৰ টেষ্টৰ ক্ষেত্ৰত কিনো পাৰ্থক্য আছে তেতিয়াহ'লে বলক জয় শ্ৰী হনুমানৰ নাম লৈ আজিৰ এইটো ভিডিঅ' আৰম্ভ কৰোঁ আৰু আমি শিকিবলৈ জানিবলৈ আৰু বুজিবলৈ চেষ্টা কৰোঁ যে ঘটনাটো কি আৰু সাগৰৰ পানী গৰম কৰিলে তাতনো আমি কিমান নিমখ পাম হেল্ল' বন্ধুসকল মোৰ নাম হিমাংশু মালাকৰ আৰু আপোনালোকে চাই আছে ফেক্ট টেক আড্ডা যিসকলে আজি প্ৰথমবাৰৰ বাবে আমাৰ চেনেললৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব বন্ধুসকল মই যিটো এক্সপেৰিমেণ্টৰ কথা ক'ব গৈ আছোঁ সেইটো এক্সপেৰিমেণ্ট কৰিছে ক্ৰেজি XYZ নামৰ এটা চেনেলে আৰু মই ভিডিঅ'টোৰ কমপ্লিট ক্ৰেডিট তেওঁলোককে দিম এইটো ইণ্টাৰেষ্টিং এক্সপেৰিমেণ্ট কৰিবৰ বাবে তেওঁলোকে প্ৰথমতে সাগৰৰ পানীবোৰ এটা এটাকৈ বটলত জমা কৰিছিল তেওঁলোকে এক্সপেৰিমেণ্টটো কৰিবৰ বাবে সাগৰৰ পানী ব্যৱহাৰ কৰিছিল মাত্ৰ 10 লিটাৰ আৰু তেওঁলোকে এইটো এই কাৰণে কৰিছিল যাতে আমি এটা আইডিয়া কৰিব পাৰোঁ যে 10 লিটাৰ পানীতনো কিমান নিমখ থাকিব পাৰে আৰু নিমখনো কিমান আছে তাক জানিবৰ বাবে তেওঁলোকে গোটেই 10 লিটাৰ পানীখিনি এটা মস্ত ডাঙৰ কেৰাহীত ঢালি দিছিল মস্ত ডাঙৰ মানে ইমানো ডাঙৰ নহয় কিন্তু অলপ ডাঙৰ আছিল বাদ দিয়ক পানীখিনি ঢালাৰ পিছত তেওঁলোকে কেৰাহীটোত জুই দিলে আরে ভাই জুই নিদাকৈ পানী গৰম হ'ব কেনেকৈ মানে আইডিয়াটো এনেকুৱা যে গৰম কৰাৰ পিছততো পানীখিনি ভাব হৈ আকাশলৈ উৰিয়ে যাব আৰু কেৰাহীত থাকিব মাত্ৰ সাগৰৰ নিমখখিনি মোটামুটি 2-2.5 ঘণ্টামান সময় গৰম কৰাৰ পিছত তেওঁলোকে দেখিলে যে পানীখিনিৰ কালাৰটো অলপ মাটিয়া টাইপৰ হৈ গৈছিল আৰু ফাইনেলি বহুত সময়ৰ পিছত এনেকুৱা নিমখ পোৱা গ'ল এতিয়া মেইন কুৱেশ্যনটো হ'ল 10 লিটাৰ সাগৰৰ পানীত কিমান নিমখ ওলাব আৰু যেতিয়া তেওঁলোকে গোটেইখিনি নিমখ জুখিলে তেওঁলোকে নিমখ পালে 350 গ্ৰাম আৰু বন্ধুসকল ইয়াতে আপোনালোক জনাওঁ যে ইয়াৰ টেষ্টটো নৰ্মেল নিমখতকৈ অলপ বেছি কাঢ়া মানে অলপ বেছি নিমখীয়া खत्म बाय बाय टाटा गुड बाय সো এইটোৱে আছিল আজিৰ আমাৰ ভিডিঅ' যদি আপোনালোকে নতুন কিবা এটা শিকিব পাৰিলে তেতিয়াহ'লে সকলোৱে আমাৰ ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক আৰু সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক